হেল্ল' ফ্ৰেণ্ডছ, গাহৰি মাংস আৰু বাঁহৰ গাজ আলু মই এনেদৰে আজি ৰেচিপিটা বনাই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছোঁ। আহক, মই আজি কুকাৰত গাজখিনি মিহি মিহিকৈ কাটি লৈ আলু দুটা দিছোঁ, লগতে গাহৰি মাংস একেলগে মই কুকাৰত বইল কৰি লৈছোঁ। চিটি মৰাই লৈছোঁ মই। তাৰপিছত এইখিনি মই ঢুকি ল'লোঁ বাচন এটাত। কেৰাহী গৰম হৈ আছিল, তেল দি দিলোঁ লগতে। তাৰপিছত পিঁয়াজ আৰু তেজপাত দি দিলোঁ। লগতে মই মিক্সিত আদা নহৰু লগতে মছলা পেষ্টটো বনাই থৈছিলোঁ দি দিলোঁ। লগতে হালধি দি দিলোঁ, হালধি দিলোঁ আৰু লগতে নিমখো দি দিছোঁ। ভালকৈ পেষ্টখিনি ধুনীয়াকৈ কালাৰ উঠিলে পেষ্টখিনি হ'লে মানে মই দি দিম আলু আৰু মাংসখিনি। এয়া মই বইল কৰি থোৱা গাহৰি মাংস, গাজ, আলু দি দিলোঁ। এতিয়া ভালদৰে মই লৰাই ঢাকি দিম। মই বইল কৰি থোৱা পানীখিনি দি দিলোঁ। গাজ, আলু, মাংস বইল কৰি যিখিনি পানী ওলাইছিলে সেইখিনি দি মই লৰাই দিছোঁ। লৰাই দি 2-3টামান উতলনি দিলে হৈ যাব আৰু। এয়া মোৰ ৰেচিপিটো ফাইনেলি হৈ গ'ল ফ্ৰেণ্ডছ। আৰু যিসকলে মোৰ চেনেলটো চাই ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু শেষত মোৰ এই ৰেচিপিটোৱে হৈ গ'ল গৰম গৰম